Welcome to my YouTube channel. আপোনালোকৰ খবৰ বৰ ভালনে? মোৰ খবৰটো ভালে। আজি এটা নতুন ভিডিঅ'ৰ শ্বুট কৰি আছো। এইফালে দুটা আহি পাইছি আৰু দুটা আহিবা আছে বাকী। ইহঁতো আহক একেলগে ভিডিঅ'টো কৰোঁ। আৰু এইফালে চাওকচোন, এডাল হৈছে আমাৰ মোবাইল ষ্টিক। মোবাইল ষ্টিকৰ ষ্টেণ্ড। এতে বঢ়িয়াকৈ মোবাইল ৰাখি কেনে আৰু বঢ়িয়া ভিডিঅ' কৰোঁ। তেতিয়া নকপে নল'লে যেনেকুৱা আৰু বঢ়িয়া ভাল হৈ থাকে আৰু। এটো পাগল হয়েছি ঠেরেঙে শামিম সাইনে দি গেল মানে বাপরে বাপ কি চালি আইলি ঠেরেঙে কিবা কবি নেকি কিয়া ভিডিঅ'টো কৰি ভাল লাগব না সেইটো কৈ দি ভাল লাগবো বহুত ভাল লাগবো এবাৰ বহুত দিন কলো না অলপ উত্তেজিত হৈ আছে জোশ এটা উঠি আছে মানে বহুত দিন কৰিম আজি ইমান দিন কৰিব পৰা কাৰণ চবৰে অসুবিধা হৈছিল পৰীক্ষাও আছে সিহঁতৰ অনলাইন পৰীক্ষা তাৰ কাৰণে তাৰমানে কৰিব পৰা নাছিলোঁ এতিয়া কৰিম আৰু লাহে লাহে দে অলপ অলপ বিহাইণ্ড দ্য চিন চাই দিব আপোনালোকক আৰু এইটো চেনেলক অলপ মৰম চেনেল দিব আৰু হয় নহয় আৰু আপোনালোকৰ এটা ফ্ৰেণ্ড আমাৰ মাজত এটা নতুন আলহী আৰু এটা আহি পাইছে আৰু আগৰে হয় বহুত দিন কৰা নাই আজি আমাৰ মাজত আছে উপস্থিত হৈছে আমাৰ মাজত চাব নেকি একবাৰ এবাৰ এইটো কেৰপা এইটো কেৰপা বহুত দিনৰ মূৰত আহিছে তাৰমানে আজি এটা ভিডিঅ'ত লওঁ তেওঁলোকক কি কয় খেলা কবি নেকি কেৰপা কি কম আৰু সাপোর্টেতে আছো গাইজ গিলাকৰ আৰু সাপোর্ট কৰক আমিও ভাল ভাল ভিডিঅ' দিম ঠিক আছে দিয়ক বাই নমস্কাৰ আপোনালোকৰ আজি মই পাতলা কুমাৰী নতুন চাইবাৰ মিষ্টেক হৈছে বিট করছে না ৰেড কৰা নাই জিত কবি লোকে জিত কবি মানে সেই আমার মিষ্টেক হয়েছে পাৰি লোৱা কি লেটাৰ লাগে পাৰি লোৱা না নাই এনেকুৱা এইটো কিবা ভ্লগো বনাইছে নমস্কাৰ আপোনালোকৰ মাজত আজি মই পাতলা কুমাৰ স্বাগতম জনাইছোঁ নতুন এটা নিউজ এটা আহি পৰিছে আমাৰ মাজত পিংকি চুতীয়া বাচ্চা নহয় হয় ল'ৰাটো আহি পাইছে তেওঁৰ বাচ্চা আহি পাইছে তাৰমানে আমাৰ মাজত মহা চুতীয়া হয় আপোনালোকৰ মন্তব্য তোমাৰ মা যে ভাইৰেল হ'ল তাৰ বিষয়ে আপোনালোকে কিবা ক'ব বিচাৰে নেকি বা কেনেকুৱা লাগিছিল কিহৰ কাৰণে এনেকুৱা অৱস্থা হ'ল আজি ভাইৰেল হ'ব লগা হ'ল হয় অলপ অলপ শ্বুট কৰা হ'ল অলপ ৰেষ্ট লৈছোঁ বহুত গৰম লাগিছে এডাল পিন্ধি আছোঁ কাঠাটো সেইকাৰণে অলপ ৰেষ্ট লৈছোঁ ৰচোন আছিল চোৱা মানুহ বহুত আছিল কিন্তু ইহঁত গ'ল লাইজতে লাইচ লাগে বোলে ইহঁতৰো ভাল লাগিছে নে পিছে কিতাপ যোৰাত বেলেগ আৰু শ্বুট মাৰি লৈছোঁ একদম এই বাপৰে বাপ এইটো কোনো এইটো পিংকি চুতীয়াৰ বাচ্চা মহা চুতীয়া পিংকি চুতীয়াৰ ইয়েলো চুতীয়া এইটো এইটো আমাৰ পাপা পাপা ইয়েলো চুতীয়া তো পাপা আৰু এইটো কোন এইটো এইটো জেনেৰেল মানুহ ঠেৰেং এইটো ঠেৰেং আমাৰ চেনেল একো নাই আৰু ভিডিঅ' কৰোঁ ভিডিঅ'ৰ পিছত লগ পাই আছোঁ বহুত গৰম একদম ভিজি গৈছে একদম থাকিব পৰা নাই গৰমত ফৰকাৰিলোঁ ক'তটো এইটো আমাৰ শ্বুটিং চাই আছে মাইনা কিবা ক'বা নেকি হা লাইক কচোন লাইক কমেণ্ট যেনেকুৱা আপোনালোকৰ খবৰ ভালনে কচোন কিয় লাইক কৰছি তাৰমানে সেটা আমাৰ ষ্টেণ্ডত উঠি দিছি ষ্টেণ্ডৰ সন্মান ইজ্জত একো ৰখা নাই তাৰমানে ইহঁতে আৰু ফটোৱে দিছে ইহঁতেতো অভ্যাসটো জানালে আপোনালোকে ফটো উঠি লগালগ এডিট কৰি লগালগ ইনষ্টাত আপলোড কৰিব দেখিছে না আমি নিউজ লাইফৰ চশমা পিন্ধি লৈছো আপোনাৰ টাকলা কুমাৰৰ পাতলা কুমাৰ এইয়া চাহ বনাই আছে এইফালে দেখি চেনি এইফালে আমাৰ চাহ আহি পাইছে চাহ খাই আছো এইফালে চাহ খাই আছে আমাৰ মাইনা নাখাই বোলে ন খাবা নেকি চাহ খাবা নাখাই বোলে মাইনা চাহ গাখীৰ নাই কি বনাইছে চাবা
আমাৰ নাস্তা চাওঁ বন মছলা বন এটা লৈ আহিছি চিঙা মিঙা চব পিন্ধি কাটা মাটা আৰু ফাটাবিলাক কি আছে কি আহে বন বন দে 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 বন মানে এই আমাৰ বজাৰত আহিছে গৰম তিৰি পৰাই গৈছি দুখত আছে কিবা কবি নেকি কচোন মতিৰি পলে কিছু বেলেগৰ লগত আৰু কি ক'ম আৰু মই এটা না বেলেগ পাম না দেখিছা তাৰমানে ফাইনেন্সত আছিল আৰু কিস্তি মাৰিব নোৱাৰা কাৰণে উঠি লৈ গৈছে যাক দে আৰু নতুন ল'ব এইবাৰ টাকা অলপ জমা কৰি কেনে ছেকেণ্ড হেণ্ড গাড়ী গুচি গৈছে এইবাৰ নিউ ডিলাৰৰ পৰা এটা ওলাম আৰু দেখিছা নতুন ওলাব সি গাড়ী বিদ্যা ভাল লাগে আমাৰ ফাইনেলি ভিডিঅ' শ্বুট কৰা খতমেই হ'ল এতিয়া আমি ঘৰত যাওঁ আমাৰ ষ্টেণ্ডলৈ যাওঁ কি পাগলা হৈছে এতিয়া চিধা ঘৰত যাওঁ আৰু আপোনালোকে যাওক ভিডিঅ'টো খতমেই হ'ল শ্বুট কৰা খতমেই হ'ল বাই বাই ইয়াতো উৎপাত এনেকৈ তেতিয়া ভিডিঅ' কৰা লাগি আছে বাই বাই জয় অসম